নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ভাস্বতীজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আচলতে গুৰু জয়ন্তী, চ' ইয়াত খুৰা, পেহা, ককাহঁতে ৰুটি বেলি আছে, এয়া লুচি, আৰু ইফালে আমাৰ পাপা ধুনীয়াকৈ ওলাই লৈছে, এয়া হাই দিছে, আৰু মই এয়া আচলতে আমাৰ গাঁৱৰ প্ৰতিষ্ঠা দিৱস আছিল 24 তাৰিখে, তাত মই কবিতা আবৃত্তিত ছেকেণ্ড পাইছিলোঁ, তাৰে প্ৰাইজ দিছে, আৰু এয়া মই প্ৰাইজ লৈ আহিলোঁ। এয়া আৰু এয়া পতাকা উত্তোলন কৰি আছে, এইটো আমাৰ মাজু দেউতা, আৰু এয়া পতাকা মেলি দি আছে। পুৰা হাল্লা হৈ আছে একদম চাৰিওপিনে। এয়া হ'ল নৌকা, এইখন আগে আগে যাব আৰু আমি পিছে পিছে যাম নাম গাই গাই। এয়া সকলোৱে নাম আৰম্ভ কৰিছে আৰু গাই গাই যাই আছোঁ আমি। এইফালে চাওক, ইফালে পিছফালেও আগফালেও আমি যাই আছোঁ আৰু এনেকৈ। এয়া মই, ইফালে মুনুবা, ইফালে মাইনুবা, আৰু মাজত মই, এনেকৈ যাই আছোঁ আমি খোজকাঢ়ি। আৰু এয়া আমি উভতি আহিলোঁ আধাৰ পৰা। এয়া কলগছ পুতি দিছে সকলোৰে ঘৰে ঘৰে। এনেকৈ প্ৰতি বছৰে হয় আমাৰ গাঁৱত গুৰু জয়ন্তী, আৰু এনেকৈ কলগছ পুতি দিয়ে, আৰু গধূলি হ'লে ইয়াত চাকি জ্বলাব। এয়া মুনুবা ঘৰ আহি পালে, আৰু এয়া ঠিক কৰি আছে প্লেট শ্লেট। আৰু এয়া আমাৰ বাটেৰে পাৰ হৈ গ'ল। এই মানে ইমান মানুহ হৈছে দেখিছেনে আপোনালোকে? আৰু এয়া কেইখনমান ফটো দিলোঁ। এয়া আমি সেৱা কৰি আছিলোঁ কলগছৰ গুৰিত, আৰু এয়া কলগছৰ গুৰিত মাহঁতে উঠা ফটো, আৰু এয়া মই নামঘৰত যাবলৈ ওলাই ফটো উঠিছিলোঁ। আৰু গধূলি হোৱাত এনেদৰে নৌকাত চাকি জ্বলাই দিছিলোঁ। চ' আজিলৈ বাই বাই।